हेलो फ्रेंड्स गुड मॉर्निंग मोर चैनल आनती भिडिओ आपनालोक सकलोके स्वागतम जनालो आशा करो भिडिओटी चाइ ভাল পাব। एया मैं रातिपुवा खोज काढिब आइसो এতিয়া 4:30 बाजिसे আজি भिडिओटी चाइ থাকিব। এতিয়া 4:30 बाजिसे আৰু মই এয়া खोज কাঢ়ি আছো। আজিৰ পৰা নহয় যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছো। আসলতে মই যে কৈছিলো যোৱা ভিডিওটোত মই যে ডক্টৰৰ তাত যোৱা বুলি কৈছিলো, আসলতে মোৰ অভাৰ সিস্ট হৈছে। তাৰ কাৰণে মই এয়া এক্সাৰসাইজ কৰিছো আৰু ডক্টৰেও কৰিব দিছে। 3 মাহৰ মেডিসিন দিছিলে আৰু মই নিজে এটো এক্সাৰসাইজ কৰিছো আৰু খোৱা লোৱাখিনি অলপমান মেইনটেইন কৰি খাব দিছে। তো আজি ভিডিওটি চাই থাকিব। অলপ খোজ কাঢ়িলো মই। খোজ কাঢ়ি আহিলো, কেইটামান এক্সাৰসাইজ কৰিলো। ইয়া গা পা ধুই চাহ বনাব লৈছো। ইয়া চাহ হৈ গ'ল, ইয়া মই লাল চাহ লৈছো। ইয়াত অকণমান নেমু মাটি লৈছো আৰু অকণমান মৌ দিম ইয়াত 1 চামুচমান। ইফালে মই ভাত বনাব লৈছো। ইয়া দালি হ'ব আৰু ৰেচিপিটো বনাবলৈ মই লৈছো ডাঙৰ পিয়াজ এটা, ডাঙৰ বিলাহী এটা, কাজু 6টা মান আৰু আদা নহৰু অকণমান লৈছো। এইখিনি মই এতিয়া অকণমান ফ্ৰাই কৰি লম। এইখিনি মই ফ্ৰাই কৰিছো। এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া অলপ ঠাণ্ডা হ'ব দিম, তাৰ পাছত পেষ্ট বনাই লম ইয়াৰ। পনীৰৰ গ্ৰেভিটোৰ কাৰণে মই পনীৰ এইখিনি লৈছো। এই মই গৰম পানীত অলপ নিমখ দি এইখিনি অলপ সময় তিয়াই ৰাখিছো, 5-10 মিনিট মান সময় কোমল হ'বৰ কাৰণে। মই কেৰাহীখন বহাই দিছো, ভাজি বনোৱা কেৰাহীখনতে দিছো, অকণমান তেল দি দিছো। তেলখিনি গৰম হোৱাৰ পিছত ইয়াৰ লং, ইলাচি আৰু দালচেনি আৰু জিৰা দিছো কেইটামান। এতিয়া পেষ্টখিনি ইয়াত দি লাৰি দিছো ভালকৈ। মছলাৰ ভিতৰত মই ইয়াত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু পনীৰ মছলা আৰু হালধি দিছো, নিমখ আন্দাজ মতে দিছো। এইখিনি এতিয়া ভালকৈ লৰাই দিম। সবখিনি মছলা মই সৰু চামুচেৰে 1 চামুচ দিছো। এইখিনি এতিয়া ভালদৰে লৰাই দিম এনেকৈ। মছলাখিনি যাতে লাগি নধৰে তাৰ বাবে মই ইয়াত গৰম পানী অকণমান দি দিম। ইয়া গৰম পানী দিছো, আকৌ লাৰি দিছো। এতিয়া ঢাকনি লগাই এইখিনি সিজিব। এইখিনি সিজি গৈছে। এতিয়া ইয়াত মই পনীৰখিনি দি দিম। এইখিনি ভালদৰে সিজি গৈছে। পনীৰখিনি দি দিলো। এইখিনি ভালদৰে লৰাই দিম। এতিয়া মই ইয়াত গৰম পানী দিম। তাৰ পিছত ঢাকনি লগাই অলপ সময় উতলিব দিম। ইয়া পনীৰ ৰেডি হৈ গ'ল। খাবলৈ বহুতেই টেষ্টি হৈছে। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব পাৰে। মই আজিৰ ভিডিওটি এইখিনিতে মই সামৰণি মাৰিম। আশা কৰোঁ ভিডিওটি চাই ভাল পাব।